নমস্কাৰ সকলোকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই যোৱা 23 ফেব্ৰুৱাৰী 2023 যি UGC নেটৰ পৰীক্ষা হৈ গ'ল, সেই পৰীক্ষাৰ বাবে অসমীয়া বিষয়ত যি প্ৰশ্ন আহিছিলে মই সেই প্ৰশ্ন আলোচনা কৰি আছিলোঁ। শিফ্ট 1ৰ প্ৰশ্নসমূহ আলোচনা কৰি হৈ গ'ল। বৰ্তমান মই শিফ্ট 2ৰ কুৱেশ্যন কিছুমান আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ আৰু লগতে শিফ্ট 2 লেংগুৱেজৰ যিবোৰ কুৱেশ্যন আহিছিলে সেই কুৱেশ্যনবোৰ মই আগৰ ভিডিঅ'কেইটাত আপলোড কৰিছোঁ। গতিকে আপোনালোকে যদি নাই চোৱা সেইকেইটা ভিডিঅ' চাই ল'ব। আনহাতে মই আজি শিফ্ট 2ৰ সাহিত্যৰ বিষয়ত যিবোৰ কুৱেশ্যন আহিছিলে সেই কুৱেশ্যন 15টা আলোচনা কৰিবলৈ ওলাইছোঁ। লগতে বাকী যিকেইটা ৰৈ গৈছে সেইকেইটা মই পৰৱৰ্তী সময়ত আলোচনা কৰিম। এতিয়া মই আগবাঢ়িছোঁ শিফ্ট 2ত অহা সাহিত্য বিষয়ক প্ৰশ্নলৈ। প্ৰথম প্ৰশ্নটো হৈছে যে যি সময়ত অসম হাবিগুচি ফুলবাৰী হ'ব, নৈত ডোঙাগুচি জাহাজ হ'ব, ঘৰ বাঁহৰগুচি শিলিটাৰ হ'ব, গাঁৱে গাঁৱে হেজাৰ হেজাৰ পঢ়াশালী হ'ব, সেই সময় সেই পৰমপিতা জগদীশ্বৰ শীঘ্ৰে ঘটোৱা। কথাষাৰ কোনে লিখিছিল? নিধি লিওৱাই ফাৰুৱেল, আনন্দৰাম ঢেকিয়াল ফুকনে, গুণাভিৰাম বৰুৱাই আৰু মাইলছ ব্ৰনছনে। এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব আনন্দৰাম ঢেকিয়াল ফুকন, অৰ্থাৎ আনন্দৰাম ঢেকিয়াল ফুকনে এই কথাষাৰ কৈছিলে। আনহাতে আন এটা কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমানো আহে যে অৰুণোদয় যুগৰ ভাষা কেনেকুৱা আছিল বুলি আহে। গতিকে আপোনালোকে ইয়াত দেখিবলৈ পাইছে যে ইয়াত যিটো সলনি বগীয়া জ সলনি বগীয়া জ ব্যৱহাৰ কৰিছে। গতিকে এনেকুৱা কিছুমান শব্দ আপোনালোকে দেখিবলৈ পাইছে। গতিকে আপোনালোকে অৰুণোদয় যুগৰ ভাষাৰ বিষয়েও পঢ়িব, কাৰণ অৰুণোদয় যুগৰ ভাষাৰ কথাও পৰীক্ষাত কেতিয়াবা আহে। 2 নম্বৰ প্ৰশ্ন, ডেছক্ৰিপটিভ কেটেলগ অৱ আছামিজ মেনুস্ক্ৰিপ্টছ কোনে প্ৰস্তুত কৰিছিলে? হেমচন্দ্ৰ বৰুৱা, হেমচন্দ্ৰ গোস্বামী, গুণাভিৰাম বৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱা। এইকেইজনৰ ভিতৰত ডেছক্ৰিপটিভ কেটেলগ অৱ আছামিজ মেনুস্ক্ৰিপ্টখন ৰচনা কৰি প্ৰস্তুত কৰি উলিয়াইছিলে হেমচন্দ্ৰ গোস্বামী, অৰ্থাৎ অপশ্যন নম্বৰ 2টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 3 নম্বৰ প্ৰশ্ন, পাৰ্বতী প্ৰসাদ বৰুৱাই ৰচনা কৰা গীতি কবিতাৰ গ্ৰন্থ গুণগুণনি আৰু থুপিতৰা, সোণৰ সোলেং আৰু ভঙা টোকাৰীৰ সুৰ, শুকুলা ডাৱৰ আৰু কহুঁৱা ফুল আৰু গীত লহৰী, আকুল পথিক আৰু থুপিতৰা। গতিকে এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2, সোণৰ সোলেং আৰু ভঙা টোকাৰীৰ সুৰ। পাৰ্বতী প্ৰসাদ বৰুৱাৰ এই দুখন হৈছে গীতি কবিতামূলক গ্ৰন্থ। 4 নম্বৰ কুৱেশ্যন, তলৰ কোনখন নাটক এপচাৰধৰ্মী নাটক বুলি সমালোচকে মন্তব্য কৰিছে? অৰুণ শৰ্মাৰ আহাৰ, সত্যপ্ৰসাদ বৰুৱাৰ মৃণাল মাহী, মহেন্দ্ৰ বৰঠাকুৰৰ চাকনৈয়া, ভৱেন্দ্ৰনাথ শইকীয়াৰ পুতলা নাচ। গতিকে এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1, অৰুণ শৰ্মাৰ আহাৰ। আচলতে আপোনালোকে যেতিয়া নাটকৰ বিষয়ে পঢ়িব, নাটকৰ বিষয়ে পঢ়োঁতে আপোনালোকে সামাজিক নাটক, ঐতিহাসিক নাটক, বুৰঞ্জীমূলক নাটক এই সকলোবোৰ নাটক পঢ়াৰ উপৰিও এপচাৰধৰ্মী নাটক কি হয় বা এপচাৰধৰ্মী নাটকৰ উৎপত্তি কেনেকৈ হৈছিল, বিকাশ কেনেকৈ হৈছিল, অসমত কোনে কোনে এপচাৰধৰ্মী নাটক ৰচনা কৰিছে, এই সকলোবোৰ দিশ আপোনালোকে পঢ়িব লাগিব, কিয়নো এপচাৰধৰ্মী নাটকৰ বিষয়ে খুব পৰীক্ষাত আহে। গতিকে আপোনালোকে এই নাটকৰ বিষয়েও খুব বিতংভাৱে পঢ়িবলৈ চেষ্টা কৰিব। 5 নম্বৰ কুৱেশ্যন, ফুল সৰি থকা ডালটোলৈ ঘূৰি আহিল যেন এটি ফুল, আহা এটি সৰু পখিলা। ওপৰৰ পংক্তিটো কি ধৰণৰ চিত্ৰকল্প উদাহৰণ? দৰ্পণ চিত্ৰকল্প, উত্তৰ চিত্ৰকল্প, স্মৃতি চিত্ৰকল্প আৰু মায়া চিত্ৰকল্প। এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব উত্তৰ চিত্ৰকল্প, অৰ্থাৎ অপশ্যন নম্বৰ 2টো ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া হৈছে 6 নম্বৰ কুৱেশ্যনটো। 6 নম্বৰ কুৱেশ্যনটোত দিছে যে ধ্ৰুৱবাদী সাহিত্য সমালোচনাৰ ক্ষেত্ৰত মহিময়তাৰ কথা উত্থাপন কৰোঁতাগৰাকী হৈছে এৰিষ্টটল, প্লেটো, সুৰেশ আৰু লঞ্জাইনাছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4, লঞ্জাইনাছ। 7 নম্বৰ কুৱেশ্যনটো হৈছে কম্পেৰেটিভ লিটাৰেচাৰৰ সুবিধাটোৰ কাৰণে ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰতীয় সাহিত্য পৰিষদে 1907 চনত আয়োজন কৰা ভাষণত তলত দিয়া কোনটো অভিধাৰ ব্যৱহাৰ কৰিছিল? তুলনামূলক সাহিত্য, তুলনামূলক ভাৰতীয় সাহিত্য, বিশ্ব সাহিত্য আৰু নব্যধাৰাৰ সাহিত্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিশ্ব সাহিত্য, অৰ্থাৎ বিশ্ব সাহিত্য অভিধাটো ৰবীন্দ্ৰনাথ ঠাকুৰে 1907 চনত ব্যৱহাৰ কৰিছিলে। 8 নম্বৰ কুৱেশ্যনটো হৈছে তলত উল্লেখ কৰা গছবোৰৰ ভিতৰত কোনজোপা গছৰ পাত মুগা পলু খুওৱা নহয়? পাণচপা, চোম, নুনী, শুৱালু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নুনী। নুনী গছক পাট মুগা পলু খুওৱা নহয়।
বাঁহৰ ব্যৱহাৰ তলৰ কোনবিধ সংস্কৃতিৰ বিশেষ বৈশিষ্ট্য? আৰ্য সংস্কৃতি, অষ্ট্ৰিক, নেগ্ৰিটো, মংগোলীয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মংগোলীয় সংস্কৃতি, অৰ্থাৎ বাঁহৰ ব্যৱহাৰ পোনপ্ৰথমবাৰৰ বাবে মংগোলীয়সকলে কৰিছিলে। 10 নম্বৰ কুৱেশ্যনটো হৈছে আহোম যুগৰ স্থপতিসকলে শিল আৰু ইটা উভয়কে গাঁঠিবলৈ তলৰ কি উপকৰণ ব্যৱহাৰ কৰিছিলে? বাঁহ-বেতৰ কামি, বিলাতী মাটি, এক বিশেষ ধৰণৰ কৰাল আৰু আলতীয়া মাটি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এক বিশেষ ধৰণৰ কৰাল, অৰ্থাৎ অপশ্যন নম্বৰ 3 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 11 নম্বৰ কুৱেশ্যনটো হৈছে ফুলৰ মালাৰ দৰে ধাৰাবাহিকভাৱে গাঁঠি থোৱা কাহিনীযুক্ত গীতেই হৈছে নিচুকনি গীত, মৌখিক গীত, মালিতা, ফুলকৰৰ গীত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 মালিতা। 12 নম্বৰ কুৱেশ্যনটো হৈছে উজাই আহিলে আইৰ হাতে ভনী হাতালি পাৰৱেত জুৰি তৰু তৃণলতা হৱে দুৱাই মাথা আই আহিবৰে শুনি। এই গীতটি হৈছে আইনাম, বিয়ানাম, মনসা নাম, বিহু নাম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আইনাম, অৰ্থাৎ অপশ্যন নম্বৰ 1 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু প্ৰথম প্ৰকাশ হৈছিল 1920 খ্ৰীষ্টাব্দত, 1915 খ্ৰীষ্টাব্দত, 1925 খ্ৰীষ্টাব্দত আৰু 1912 খ্ৰীষ্টাব্দত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1912, অৰ্থাৎ বুঢ়ী আইৰ সাধুখন 1912 চনত প্ৰকাশ হৈ ওলাইছিলে। 14 নম্বৰ কুৱেশ্যনটো হৈছিলে অসমীয়া লোকগীতৰ ভিতৰত মাহুতৰ গীত অন্তৰ্গত দৰঙী গীতৰ, ঝুমুৰ গীতৰ, গোৱালপৰীয়া লোকগীতৰ, বনগীতৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গোৱালপৰীয়া লোকগীত, অৰ্থাৎ গোৱালপৰীয়া লোকগীতৰ অন্তৰ্গত এবিধ গীত হৈছে মাহুতৰ গীত। 15 নম্বৰ কুৱেশ্যন শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাত কোন দুটা ভাষাৰ উমৈহতীয়া স্তৰৰ নিদৰ্শন পোৱা যায়? অসমীয়া আৰু বঙলা, অসমীয়া আৰু আৰ্য, অসমীয়া আৰু বৈদিক, অসমীয়া আৰু সংস্কৃত। এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অসমীয়া আৰু বঙলা, অৰ্থাৎ অসমীয়া আৰু বঙলাৰ উমৈহতীয়া নিদৰ্শনেই হৈছে শ্ৰীকৃষ্ণ কীৰ্তন। আজিলৈ এই 15টা কুৱেশ্যনেই আছিলে। পৰৱৰ্তী সময়ত আৰু কেইটামান কুৱেশ্যন আছে, সেইখিনি দিবলৈ চেষ্টা কৰিম। তাৰপিছত Shift 1 আৰু Shift 2 কুৱেশ্যনখিনি শেষ হ'ব। তাৰপিছত আমি বেলেগ বোৰলৈ আগবাঢ়িম। গতিকে মোৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল বা অলপ হ'লেও সুবিধা হৈছে বুলি যদি আপোনালোকে ভাবে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। থেংক ইউ।